हाय एवरीवन वेलकम टू माय चैनल। प्रथमते आपनालोকক भोगाली बिहुर बहुत बहुत शुभेच्छा ज्ञापन करिलो। आमी भोगाली बिहुर कारणे की आयोजन करिছো आपनालोকক মই সকলোখিনি দেখুৱাই যাম। তেন্তে আহক ভিডিওটো আৰম্ভ কৰো। या नारिकल हाते गुचाबलगिया আছে মানে আমাৰ মিক্সিটো বেয়া হল সেই কাৰণে হাতে গুচাইছো। जुगार लारू बनाबले माय नारिकलखिनि भाजिছে তাৰ পিছত লাৰু হৈ যাব আমাৰ তৈয়াৰ। এ কমপ্লিট হল আমাৰ লাৰু। এয়া তিল পিঠা বনাইছে, এয়া হল বনাই এতিয়া মালপোৱা বনাব লৈছে। এয়া মালপোৱা বনাবলে মায়ে গুলি আছে পিঠাগুৰি। গুলি হোৱাৰ পিছত এয়া তেল দিছে আৰু ভাজিবলে। এয়া এটা দুটাকে আৰম্ভ কৰিছে ভাজিবলে। এয়া বনাই আছে গিলা পিঠা। এয়া মেজিৰ কাৰণে খৰি যোগাৰ কৰি থৈছে। এয়া অলপ মেজিত খৰি জাপি হৈছে। ভাইটিও এডাল দুডালকে আনি আছে আৰু যিমান পাৰে। এয়া হৈ গ'ল আমাৰ মেজি কমপ্লিট। এয়া হাঁহ এটা আনি থৈছে আৰু এটা আনিব। উৰুকাৰ খানাৰ কাৰণে এয়া আলু চালু যোগাৰ কৰিছো আৰু এয়া আজি ৰান্ধনি বায়ে কাটি আছে। খানা খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলেও গতিকে মই দিব নোৱাৰিম সেইখিনি। ময়ো সহায় কৰি দিলোঁ অলপ কিবা কিবি কৰি। এয়া মেজি জ্বলিলে মানে জ্বলাই দিলে, অলপ অলপকৈ জ্বলিছে আৰু যিহেতু আন্ধাৰ হৈ আছে গতিকে ভালদৰে একো ধৰিব পৰা নাই। এইটো আমাৰ কাষৰ ঘৰৰ মেজি খুব কম সময়তে জ্বলি শেষ হৈ থাকিলে। জ্বলি জ্বলি শেষ হৈছেগে আৰু